কণমানি ছোৱালী তাৰ মাজতে আৰু এটা বিশেষত্ব যে মোৰ ভাল লাগিছে এইটো কথা কাৰণে যে অসমীয়া হৈ বম্বেত ফাইট কৰিছে গতিকে তাৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে আমি যে অসমীয়া সেই অসমীয়াৰ পৰিচয় শ্ৰুতিয়ে দিছে গতিকে শ্ৰুতিয়ে অসমীয়া সংগীতক ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে কাৰ গীত কি কথা কি বতৰা সেইটো বেলেগ কথা কিন্তু আমাৰ যে সেই হৰি নামৰ পৰা বিহু গীতৰ পৰা হুঁচৰিৰ পৰা গোটেইখিনি সজাই পাই লৈ এটা সুন্দৰ অসমীয়াত্ব অটুট ৰাখিছে তাৰ বাবে শ্ৰুতিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ পাছতে আপোনালোকে বলে বলে আগবঢ়াওক এয়া আকৌ আপোনালোকৰ মঞ্চত গীতৰ মাজত শ্ৰুতি মই অনুপম ভূঞানগৰীয়াক মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে এই গীতটি আমোদ ল'লে আৰু এইখিনিকে কৈ দেখিছোঁ সকলো নাচিবলৈ উত্তাল হৈ আছে সেইবাবে বেছি সময় নোলোৱাকৈ এটি খুব ধুনীয়া আমাৰ বাৰেৰহণীয়া গীত আমাৰ চাহ বাগানৰ মাজৰ পৰা অহা এটি খুব ধুনীয়া সুখ এই জনগোষ্ঠী এই গীতটিৰ নাম ঝুমুৰ হয় আচলতে এই বাৰেৰহণীয়া এই ফকটোৰ নাম আৰু সকলোৱে চাগে আমি জানোৱেই ঝুমুৰ কেনেকৈ নাচে আৰু কাৰণ কি খুব পপুলাৰ হয় নাচটো আৰু সেইবাবে চাগে মই ক'ব নালাগিব সেইবাবে মই আশা ৰাখিছোঁ যে যাতে মই গোৱাৰ লগে লগে সকলোৱে যদি অলপ নাচিলে খুব ভাল লাগিব আৰু লগতে মই আপোনালোকৰ লগত নাচিলোঁ গাম আৰু এইখিনি কৈ মই মোৰ দ্বিতীয়টি গীতৰ পৰা আগবাঢ়িছোঁ
Thank you.